নমস্কাৰ, মই কস্তুৰী গগৈ। হয়তো বহুৱে মোৰ চেনেলটো চাইছেই আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। মই ৰেচিপি ভিডিঅ'সমূহ পঠিয়াইছোঁ। আজি মই এটা নতুন বিষয়ত ভিডিঅ'টো বনাইছোঁ। এতিয়া যিহেতুকে বাৰ্ষিক ক্ৰীড়া সপ্তাহ চলি আছে বা বহু স্কুলত হোৱাই নাই, কিছুমান স্কুলত শেষ হৈছে। অগণিহঁতে আউটডোৰ খেলসমূহৰ লগতে ইনডোৰ খেলসমূহতো অংশগ্ৰহণ কৰাটো বহুতেই ভাল, যিহেতুকে বহুতে খেলা ধূলা কৰি ভাল পায়। কিন্তু খেলা ধূলাটো স্বাস্থ্যৰ বাবেও অতিকে জৰুৰী। স্বাস্থ্য ভালে থাকে খেল খেলিলে, কিন্তু ইনডোৰ খেলসমূহ খেলিব লাগে, তেতিয়া মানসিক বিকাশ হয়। যেনেকৈ তৰ্ক, আকস্মিক বক্তৃতা, কুইজ প্ৰতিযোগিতা, স্মৃতি বাছনি, কবিতা আবৃত্তি, চিত্ৰাংকন ইত্যাদি ইত্যাদি। এতিয়া মই আজি কণ কণ মইনা মাইনীহঁতৰ বাবে এটা কবিতা, শিশু কবিতাৰ একাংশ, মানে যিখিনি প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগিতাত প্ৰায় ইমানখিনিলৈকে দিয়ে, ইমানডোখৰ মই আবৃত্তি কৰিবলৈ ওলাইছোঁ। আবৃত্তি মই ইমানো যে আবৃত্তি কৰি ইমান ভাল আবৃত্তিকাৰ বুলি নিজকে ক'বলৈ নাযাওঁ, কিন্তু এনেই আবৃত্তি কৰোঁ আগতেও আৰু এতিয়াও মই একেবাৰে প্ৰচেষ্টা এৰি দিয়া নাই, যিহেতুকে মই চৰ্চা কৰি থাকোঁ মাজে মাজে। সেইবাবে মই ভাবিছোঁ আজি অকণমান আপোনালোকৰ আগত আবৃত্তি কৰোঁ। যদি ভাল পায়, যদি আপোনালোকৰ আবৃত্তিটো ভাল লাগে, তেনেহ'লে আপোনালোকৰ মইনা মাইনীহঁতকো আৰ্হিটো দেখাব আৰু লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিব আৰু মোক মৰম দিব বুলি মই আশা ৰাখিলোঁ। তেতিয়াহ'লে আহকচোন আজি কবিতা আবৃত্তিলৈ আমি যাওঁ। যিটো কবিতা মই আবৃত্তি কৰিবলৈ ওলাইছোঁ, তাৰ কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা কুমকুৰ সপোন ভূত পোৱালি। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা, চকু টেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা যখিনী ছোৱালী। এটা ক'লা, এটা বগা, নাঙঠ পিঙত ভূত কথা পাতে টাকুত টাকুত কুট। এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে খোচ খাচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি, যখিনীহঁতে নেপেলালে একেলগে ভৰি। ধন্যবাদ। আপোনালোকে কবিতাটো যদি ভাল পাইছে, তেনেহ'লে মই আকৌ বেলেগ কবিতা পাঠ কৰি বা আবৃত্তি কৰি নিশ্চয় শুনাম। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা পালে। বহুদিন যিহেতুকে মানে এনেকৈ অনুষ্ঠানত আবৃত্তি কৰা নাই। ইভাগে ঘৰত মই আবৃত্তি কৰোঁ, কেতিয়াবা কেতিয়াবা ছোৱালীজনীক শিকাওঁ। এজনী মোৰ ছোৱালী গুণগুণ, তাইও কেতিয়াবা কবিতা আবৃত্তি কৰি শুনাব। তেনেহ'লে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। নমস্কাৰ।